আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছোঁ যে এটা জানাজা আৰু ক'ব বিচাৰিছোঁ যে জানাজা মানেনো কি বা জানাজা কিয় ইমান মানুহ হয়, জানাজাত মানুহ কিয় ইমান সমাৱেশ ঘটে মানুহৰ বা ইমান মানুহ কিয় জানাজালৈ আহে। আমিতো জানাজা সময়ে সময়ে বহু জানাজা দেখিছোঁ বা ওচৰ চুবুৰীয়াত দেখিছোঁ, নতুবা নিজৰ গাঁওখনতে দেখিছোঁ, নতুবা কেতিয়াবা নিজৰ অঞ্চলত আমি জানাজাত চামি লৈছোঁ বা যিমানখিনি আমাৰ সম্ভৱ হয় আমি সিমানখিনি কৰিছোঁ। কিন্তু এতিয়া কথা হ'ল যে আমি যিটো জানাজা দেখি আছোঁ এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত আঠিয়াবাৰী গাঁৱৰ এইটো জানাজা। আৰু এই যে ব্যক্তিজনৰ ইন্তেকাল হ'ল, এখেতৰ জানাজাত যে ইমান মানুহ চামিল হৈছে, ইয়াৰ অৰ্থ নিশ্চয় আমি কেতিয়াবা নহয় কেতিয়াবা যদি ভাবি চাওঁ বা নিজকে বিচাৰি পাম। কিন্তু কথা হ'ল যে এখেতৰ জানাজাত আজি যে ইমান মানুহৰ সমাৱেশ ঘটিছে, জিলাখনৰ প্ৰায়ভাগ গাঁৱৰ পৰাই মানুহ আহিছে আৰু তেখেতৰ গুণমুগ্ধসকল, এয়া হয়তো তেখেতৰ গুণমুগ্ধ বা তেখেতক ভাল পায় বা তেখেতৰ ভক্তবৃন্দ। গতিকে আজি গোটেইখিনি মানুহ একগোট হৈছে, তেখেতৰ জানাজাত একগোট হৈছে। এতিয়া কথা হ'ল যে এখেত এজন আছিল কেনেকুৱা ব্যক্তি, আমি এইটো জানিব লাগিব। এখেত নিশ্চয় আজি জানাজাৰ পৰা গম পায় যে এখেত নিশ্চয় সমাজৰ এজন ভাল ব্যক্তি আছিল বা এজন বিশিষ্ট ব্যক্তি আছিল। বয়স কিমান আছিল নাজানিম যদিও, কিন্তু এখেত সমাজৰ লগত হয়তো ওতঃপ্ৰোতভাৱে জড়িত আছিল, নতুবা এখেতে ধৰ্মীয় দিশৰ পৰা এখেত বহুতখিনি আগ্ৰহী আছিল, যাৰ ফলত আজি ইমানখিনি মানুহ একগোট হৈছে। আৰু একগোট হোৱাই নহয়, আৰু আজি প্ৰমাণ হৈ গৈছে যে এটা জ্বলন্ত উদাহৰণ হৈ ৰৈ গ'ল গোটেই জীৱনৰ কাৰণে যে এখেত এজন নিশ্চয় ভাল মানুহ আছিল। আৰু আমি আশা কৰোঁ বা আমাৰ আজি যিমানখিনি মানুহ ইয়াতে একগোট হৈছোঁ বা জানাজা নমাজত চামিল হৈছোঁ, এটাই উদ্দেশ্য, এখেতৰ ইহকাল আৰু পৰকালৰ কাৰণে দোৱা কৰা হ'ব। গতিকে আল্লাহ ৰব্বুল আলমিনে যাতে এখেতৰ সকলোখিনি ভাল কামৰ কাৰণে এখেতক জান্নাত নচিব কৰক। আমি তেনেকুৱাকৈয়ে দোৱা কৰিব লাগিব, যিহেতু সকলোখিনি ইয়াতে আলিম সমাজ আছে বা বয়সস্থ আছে, নজোৱানখিনি আছে, গতিকে সকলোৱে মিলি ইয়াত দোৱা কৰিব। এই জানাজাটোৰ পৰাই আজি আমি এটা কথা শিকিব পাৰিছোঁ বা জানিব পাৰিছোঁ যে সমাজত যদি ভাল কাম কৰা যায় বা নিজে যদি এজন ভাল মানুহ হোৱা যায়, তেতিয়াহ'লে মৃত্যুৰ দিনাও যে মানুহে পাহৰি নাযায়, তাৰে এটা উদাহৰণ আজি আমি সকলোৱে দেখিছোঁ। আমি আজি সকলোৱে গম পালোঁ যে জীৱনত যদি আমি ভাল কাম কৰোঁ, আৰু কিয় ভাল কাম কৰিব লাগে, আজি সেইটোৱে এটা প্ৰমাণ হ'ল। এখেতে জীৱিত কালত বহুত ভাল কাম কৰিছিল, হয়তো ইমানখিনি মানুহ যে আজি ইয়াতে একগোট হৈছে, বিভিন্ন গাঁৱৰ পৰা আহি যে জানাজা নমাজত চামিল হৈছে, ইয়াৰ অৰ্থই কৈ আছে বা ইয়াৰ এই ছবিখনে কৈ আছে, এই ভিডিঅ'টোৱে কৈ আছে, এই ফটেজটোৱে কৈ আছে যে এখেতে জীৱিত কালত নিশ্চয় সমাজৰ বা ধৰ্মীয় দিশৰ পৰাই হওক বা সামাজিক দিশৰ পৰাই হওক বিভিন্ন সময়ত এখেতে ভাল কামৰ লগত জড়িত আছিল। আৰু যিজনে ভাল কাম কৰিছে তেখেতক মৃত্যুৰ পিছতো মনত ৰাখিব।